কবিতাৰ শিৰোনাম ফুটপাথ। ঐ তহঁতক কৈছো কেতিয়াবা সেই ফুটপাথৰ গলিটোত প্ৰায় পৰি থকা সেই অপৰিষ্কাৰ মানুহকেইটাক এষাৰ মাত দি পাইছ? জীৱনটো কি এবাৰ নিজক সুধি পাইছ? আৰে ক'ত পাবি তই? তোৰ মোৰ সমাজেই এনেকুৱা। বৰুৱাদা আজি কি ল'লে? গাহৰি। মই আজি মাছকে ল'লো। কাম ফিনিছ। কি দৰকাৰ নিজে নিৰামিষ খাই ফুটপাথৰ মানুহকেইটাক 1 কেজি চাউলৰ দাম দিবলৈ? কি দৰকাৰ সেই অপৰিষ্কাৰ মানুহকেইটাক মাতি নিজৰ সন্মান শেষ কৰিবলৈ? কি দৰকাৰ? সেইবোৰ ডাঙৰ মানুহ, সেইবোৰ মহান মানুহ। যি দেশত কোনোবা থাকে ৰাজ অট্টালিকাত, কোনোবা থাকে ফুটপাথৰ গলিত, তাতে তোৰ মোৰ কি কৰিবি? তোৰ মোৰ সমাজেই এনেকুৱা। ঐ পাৰ যদি অলপ পৰিৱৰ্তন আনছো। মানুহক মৰম কৰিব শিকছো। কাৰণ তহঁতি নৱপ্ৰজন্ম নহয় জানো? তহঁতি সকলো কৰিব পাৰ। কাৰণ তহঁতিয়ে দেশৰ ভৱিষ্যত। তহঁতি সকলো কৰিব পাৰ। তহঁতি সকলো পাৰ।